নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ভিডিঅ'টো সৰু কিন্তু তাৰ গুৰুত্বটো বেছি, যিহেতু অকণমানি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়াৰ ফিল্টাৰ বিষয়ে ক'ম, যিহেতু এয়াৰ ফিল্টাৰ কিমান সোনকালে চফা কৰিব লাগে বা 10,000 চলোৱাৰ মাজত খুলিব লাগে নে নালাগে। যিহেতু আমি 10,000 যেতিয়া মোবিল চেঞ্জ কৰোঁ তাৰ মাজত 2-3 বাৰ এয়াৰ ফিল্টাৰটো খুলিব লাগে, যিহেতু ধূলিৰ সমস্যাটো বেছি। আৰু মোৰ ওপৰত এয়াৰ ফিল্টাৰ চফা নকৰিলে দেখিছে বন্ধুসকল, এইটো যে এয়াৰ ফিল্টাৰ লাইন হয়, এইটো BS4 মেঘা এক্সেলৰ হয় এইটো। আৰু এইবোৰ লেতেৰা সোমাই যায়, চাওক ধূলিবোৰ আহি ইয়াত এয়াৰ ফিল্টাৰ ব্লক হৈ যাব। তাৰপিছত পিছৰ ৰিংটো খাই যাব, ভেল খাই যাব আৰু ষ্টাৰ্টৰ প্ৰব্লেম দিব। আৰু তাৰ কাৰণে কি হ'ব, আপোনাৰ মোবিল খাব, তাৰবোৰ বেয়া হ'ব, অন্যান্য বস্তু বেয়া হৈ যাব আপোনালোকৰ। তাৰ কাৰণে ইঞ্জিন বনাব লাগিব। আৰু সেই গতিকে কওঁ, এয়াৰ ফিল্টাৰটো 10,000 চলাৰ আগত 2-3 বাৰ চাব খুলি। আৰু তাৰপিছত মোবিল চেঞ্জ কৰিলেতো ৱাছ কৰেই, তাৰ পাছতো 2-3 বাৰ চাব। আৰু এনেকুৱা সৰু সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহোঁ। হয়তো কাৰোবাৰ উপকৃত হ'ব বুলি ভাবোঁ, কোনোবা নহ'বও পাৰে, যি কি নহওক। আৰু যদি আপোনালোকে পাৰে সোণৰ অসম ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। যিহেতু এইটো কাৰণে কৰিবলৈ কৈছোঁ, মই সৰু সৰু ভিডিঅ' লৈ আহোঁ আপোনালোকৰ মাজত। যেতিয়া ফ'ল' কৰি থ'ব আপোনালোকৰ নিশ্চয় কাষতে গৈ পাবগৈ। আৰু ফ'ল' নকৰিলে হয়তো অলপ পাওঁতে দেৰি হয়। আৰু যিহেতু আপোনালোকে যদি পাৰে, নিজৰ যদি যিসকল গাড়ী থকা বন্ধুসকল আছে, যিকোনো গাড়ী BS4 BS6 বুলি কথা নাই, BS3 BS2 বুলি কথা নাই, চবৰে এয়াৰ ফিল্টাৰ ৱাছ কৰা চিষ্টেমটো তেনেকুৱাই। আপোনালোকে পেট্ৰল বা ডিজেল যিকোনো গাড়ী নহওক, পেট্ৰলেই হওক বা ডিজেলেই হওক, এয়াৰ ফিল্টাৰটো চফা কৰাটো অতিকে প্ৰয়োজন বুলি ভাবোঁ। আৰু চফা কৰিব তেতিয়াহ'লে আপোনালোকে গাড়ীখন অলপ লাইফ বেছি পাব। যদি 4 বছৰ চলা গাড়ীখন 6 বছৰ পাব। আৰু মোৰ কথাটো কেনেকুৱা পালে আপোনালোকে ক'ব, কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আৰু সেই গতিকে কওঁ, এয়াৰ ফিল্টাৰটো সঘনাই চাব। যিহেতু ওচৰতে যদি গেছ পায়, গেছলৈ যাব, নিজেও খুলিব পাৰিব। কিছুমান খুলিবলৈ অকণ সহজে হয়, এয়াৰ ফিল্টাৰ খোলোতে ইমান কষ্ট নহয় যিকোনো গাড়ী। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু সোণৰ অসম তৰফৰ পৰা সকলো বন্ধু বান্ধৱীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ আশা কৰিলোঁ। ধন্যবাদ।